300 বছৰ পুৰণি বিশ্বৰ আটাইতকৈ সৰু এটা মছজিদ যাক মীৰ মাহমুদ সাহাব বা জিন মছজিদ বুলি জনা যায় য'ত কেৱল 5 জন লোকেহে নামাজ আদায় কৰিব পাৰে য'ত জিনে নামাজ পঢ়াৰ বহু প্ৰবাদ প্ৰচলিত আছে ভাৰতৰ হায়দৰাবাদ বিশ্বৰ ঐতিহ্য স্বৰ্গ য'ত ঐতিহাসিক আৰু পৰম্পৰাগত বহু অট্টালিকা আৱিষ্কাৰ কৰা হৈছে শেহতীয়াকৈ তাত থকা এটা মছজিদ চৰ্চালৈ আহিছে যাক জিন মছজিদ বুলি জনা যায় আৰু এই মছজিদটো বিশ্বৰ আটাইতকৈ সৰু মছজিদ হিচাপে স্বীকৃতিপ্ৰাপ্ত হায়দৰাবাদত মীৰ আলম হ্ৰদৰ পাৰত থিয় হৈ থকা পাহাৰৰ শিখৰত অৱস্থিত এই বিশেষ মছজিদটো 16শ শতিকাত এই মছজিদটো নিৰ্মাণ কৰা হৈছিল গোলাকুণ্ড ৰাজ্যৰ কুতুব হাছিন সুলতানা আব্দুল্লাহ কুতুম শাহৰ দিনত ইৰাকৰ পৰা আহিছিল সুফি মীৰ মাহমুদ আৰু এওঁৰ নামেৰে পাহাৰ আৰু মছজিদটো নামাকৰণ কৰা হৈছে মছজিদটো ইমানেই সৰু যে ইয়াত 5 জনতকৈ অধিক লোকে নামাজ পঢ়িব নোৱাৰে 12 ফুট দৈৰ্ঘ্য আৰু 9.2 ফুট প্ৰস্থ এই মছজিদটো নিৰ্মাণ আৰু স্থাপত্য কলাৰ অদ্ভুত নমুনা যাৰ বাবে ইয়াক বিশ্বৰ আটাইতকৈ সৰু মছজিদ হিচাপে স্বীকৃতি দিয়া হৈছে সমভূমি 530 বৰিষ্ঠতাত থিয় হৈ আছে এই সৰু মছজিদটো ইমান সৰু মছজিদ হোৱাৰ পাছতো আজান দিবৰ বাবে দুটা মিনাৰ আৰু এটা মাইকৰো ব্যৱস্থা আছে এই মছজিদটোক জিন্নাতৰ মছজিদ বুলি কোৱা হয় মছজিদটোক লৈ জিন্না সম্বন্ধিত বহু প্ৰবাদো আছে যাৰ বাবে ওচৰে পাজৰে বহু মানুহ আছে যদিও কোনো মানুহে এই মছজিদটোলৈ আহি নামাজ পঢ়িবলৈ সাহস নকৰে নিউজ ডেস্ক ৰিপৰ্ট অসম লাইভ NE